দুখেই লাগিছে। দলটোক ভাল পাওঁ আন্তৰিকতাৰে। 1985 চনত যেতিয়া আমি গোলাঘাটত দলটো জন্ম দিছিলোঁ, সেই জন্ম লগ্নৰ পৰা আজিলৈকে মই 30টা বছৰ চাকৰি কৰিও সেই দলটোতে আছোঁ, আজিলৈকে আছোঁ। আৰু আজীৱন এই দলটোতে থাকিম বুলি ভাবিছিলোঁ। কিন্তু আমাৰ বিশ্বাসঘাতকসকল, যিসকল আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গ, এই তেখেতসকলৰ কাৰণে আমাৰ দলটো যে অধপতনলৈ গ'ল। আজি দলটোক তেওঁলোকে বিক্ৰী কৰি দিলে আমাক। আমাৰ এই জনসাধাৰণৰ কথাটো তেওঁলোকে চিন্তা নকৰিলে। আমি যে কিমান কষ্টৰে অসম গণ পৰিষদ দলটো গঠন কৰিছিলোঁ আৰু কিমান জাতীয়তাবোধ আমাৰ অসমীয়া জাতিটো ৰক্ষাৰ কাৰণে, অসমীয়া জাতিৰ স্বাৰ্থৰ কাৰণে যে আমি দলটো আঁকোৱালি লৈছিলোঁ, এই কথাটোক তেখেতসকলে বুজি নাপালে। দলটোক আমাক বিক্ৰী কৰি দিলে। তেখেতসকলে নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ গাদী ৰক্ষাৰ কাৰণে তেখেতসকলে কাম কৰি গ'ল। ইয়াৰ কাৰণে আমি বহুত ক্ষোভিত। আৰু ৰঙানদী সমষ্টিত বুলিয়ে নহয়, আমাৰ উত্তৰ অসমত জয়ন্ত খাউণ্ডেৱৰ নিচিনাকৈ এজন অসম গণ পৰিষদ দলৰ নেত্ৰী নাই। তেখেতে এই নিজৰ জাতীয়তাবোধ, অসমীয়া জাতিৰ হকে, অসমৰ হকে কাম কৰি যাবলৈ তেখেতে বহুত আগ্ৰহ আছিল, বহুত মন আছিল জাতীয়তাবোধটো জগাই ৰাখিবৰ কাৰণে, জীয়াই ৰাখিবৰ কাৰণে। কিন্তু তেখেতকো গুৰ মাৰি তেখেতে গংগাত পেলালে। এনেকৈ ধৰণৰ দুৰ্নীতিগ্ৰস্ত বিষয়ববীয়া যদি আমাৰ ওপৰত থাকে, সঁচাকৈ আমি বহুত ক্ষোভিত হৈছোঁ, দুখিত হৈছোঁ। আজি মোৰ অন্তৰখনে জানি আছে, মই 85 চনৰ পৰা যেতিয়া দল কৰি আছিলোঁ, গোলাঘাটত যেতিয়া আমি শপত গ্ৰহণ কৰিছিলোঁ, এই 855-60 গৰাকী মৃতকৰ, শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠন কৰা দলটো আমি যে কিমান মৰমত, কিমান আদৰত আমি অন্তৰত ৰাখি পুহিছিলোঁ। এই আদৰ অন্তৰখিনি আমাক চব মষিমূৰ কৰি পেলালে, ভৰিৰে মোহাৰি পেলালে তেওঁলোকে। গতিকে দুখ পাইছোঁ। গতিকে আমিও এতিয়া জয়ন্ত খাউণ্ডদাদাৰ লগতে আমি থাকিম। তেখেতে যি সিদ্ধান্ত লয় তাকে গ্ৰহণ কৰিম বুলি পেলাই মই ক'লোঁ। বহুত দুখ পাইছোঁ। বিজেপিৰ লগত তেওঁলোকে মিত্ৰতা ভাঙি দিব লাগিছিলে। যদিহে তেওঁলোকে আমাৰ ছিটবিলাক নিদিলেহেঁতেন, তেতিয়া তেখেতসকলে চিন্তা কৰিব লাগিছিলে, দলীয় স্বাৰ্থটো চিন্তা কৰিব লাগিছিলে। যদিহে দলটোক ভাল পায়, অসম গণ পৰিষদ দলটোক যদি অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীদেৱে যদি ভাল পালেহেঁতেন, তেতিয়াহ'লে তেখেতসকলে আমাৰ আৱেগ অনুভূতিবিলাক বুজি পালেহেঁতেন। কিন্তু তেখেতসকলে আমাক একো বুজি নাপালে, আমাক চিনি নাপালে। যেতিয়া আমিও তেখেতসকলক পাহৰিলোঁ, আজিৰ পৰা আমি পাহৰিলোঁ। তেখেতে দুবাৰমান হৈ গৈছে। এবাৰ যোৱাবাৰ যিটো আমাৰ মিত্ৰ দলত টিকট পাইছিলে, এই চিপৰাং মাৰিলে, বিজেপি কৰ্মীসকলে আমাক চিপৰাং মাৰি পেলাই আমাক হৰুৱালে। গতিকে সেই ক্ষেত্ৰতো আমি বহুত দুখ পাইছোঁ। এই যোৱাবাৰ পঞ্চায়ত ইলেকশ্যনৰ সময়তো তেওঁলোকে চিপৰাং মাৰিলে। চিপৰাং মাৰি আমাৰ দলীয় কৰ্মীসকলক বহুত হাৰাশাস্তি কৰিলে, কিনা বেচা ৰাজনীতি কৰিলে। আৰু বহুত ঠাইত তেওঁলোকে আমাৰ দলীয় কৰ্মীক পইচা পাতি দি পেলাই কিনি লৈ গ'ল, হৰুৱালেও। বহুত ধৰণৰ কষ্ট আমি পাই আছোঁ। তেতিয়াৰ পৰা আমি জাগৃত হৈ আছিলোঁ অসম গণ পৰিষদ দলে, যে আমাৰ মিত্ৰতা ভংগ কৰিব লাগে। আমি 100 বাৰ উত্থাপন কৰিছিলোঁ, কিন্তু তেখেতসকলে আমাৰ কথা নুশুনিলে। তেখেতসকলে যেতিয়া আমাৰ কথা নুশুনিলে, গতিকে আমিও সঁচাকৈ আজিৰ পৰা অন্তৰৰ পৰা মুচি পেলাবলৈ আমি বাধ্য হৈছোঁ।